সিমান দুষ্টামি কৰিছে আপোনালোকক অলপ পিছত লগ পাই এইয়া গৰমখনত চিঞৰি আছে সহায় গাভী অৱস্থাই নাই কি আহিছে ল'ৰালৈ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ ভালেই মোৰো ভাল আজি ভালেমান দিনেই হ'ল কোনো ধৰণৰ ভিডিঅ'জ দিব পৰা নাছিলোঁ প্ৰায় 2 মাহমানেই হৈ গ'ল একচুৱেলি গাটো বেয়া আছিলে সেইকাৰণে ভিডিঅ'জ দিয়াও হোৱা নাই ৰাতিপুৱাৰ ভাগলৈ ব্লগ বনাওঁ কিন্তু ইভিনিঙলৈ গৈ গাটো ইমানেই বেয়া হৈ যায় যে এডিট কৰি দিয়াৰ আৰু শক্তি নাথাকে সেইকাৰণে দিয়া হোৱা নাছিলে এতিয়া অলপ ভাল পাইছোঁ গা আৰু ইমান গৰম দিছে কি ঘামি অৱস্থাই নাই ৰাতিপুৱা 8:30 বাজিছে কিন্তু ৰ'দ একদম টেকটেকীয়াকৈ ওলাইছে আৰু এই এতিয়া ব্ৰেকফাষ্ট বনাব লৈছোঁ যিহেতু আজি সানডে ভাবিলোঁ সানডে ব্লগ এটা বনাওঁ আৰু এতিয়াৰ পৰা আৰম্ভ কৰোঁ গোটেই দিনটো কি কৰোঁ নকৰোঁ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আৰু মোৰ গা কি কাৰণে বেয়া আছিলে এইটো লাহে লাহে শ্বেয়াৰ কৰিম বাৰু আকৌ কৰোণা হোৱা বুলি নাভাবিব কাৰণ এতিয়া গা বেয়া বুলি ক'লে সকলোৱে কৰোণা বুলিয়ে ভাবে কাহিলে হাঁচিয়ালে তেনেকুৱা একো হোৱা নাই বেলেগ কিবা কাৰণত গা বেয়া আছিলে এইটো লাহে লাহে শ্বেয়াৰ কৰিম বাৰু আগলৈ তো এতিয়া মই ব্ৰেকফাষ্টটো বনাওঁ যিহেতু ল'ৰা উঠি গ'ল তাৰো ভোক লাগিছে আৰু ঘামি অৱস্থা নাই ফেনখন অফ আছে নহ'লে ফেনখন ঘেৰ 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 কৰি থাকে ভিডিঅ' বনাব অসুবিধা হয় তে ব'লক ব্লগটো আৰম্ভ কৰোঁ আৰু আজি ভিডিঅ'টো যদি চাই ভাল লাগে শেষলৈকে চাব বুলি আশা থাকিলে যদিহে চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব তো এই আলু তৰকাৰীৰ কাৰণে আলু কাটি ল'লোঁ আৰু আজি তৰকাৰীটো প্ৰেছাৰত বনাম তো এতিয়া ভাবিছোঁ আলু তৰকাৰী প্ৰেছাৰতে বনাই দিওঁ কাৰণ 9টাই বাজিব হ'ল আৰু কেৰাহীত বনাব গ'লে আলু সিজোতে অলপ সময় লাগে তো সেইকাৰণে প্ৰেছাৰত 2টা চিটি মাৰি দিম আৰু মোৰ হাজবেণ্ডে একেবাৰে চিম্পল আলু তৰকাৰী খাই ভাল পায় পিঁয়াজ চিঁয়াজ একো নিদিওঁ অলপ কলা জিৰা গোটা জিৰা ফুৰণ দিম আলুখিনি দি হালধি নিমখ দি লৰাম জলকীয়া দিবও পাৰোঁ নিদিব পাৰোঁ কাৰণ যিহেতু লৰাই খাব সেইকাৰণে জলকীয়া নিদোৱেই চাগে তাৰপিছত পানী দি পেলাই 2টা চিটি মাৰি দিম আৰু লাষ্টত অলপ মান ধনিয়া দি দিম তেনেকেই ভাল লাগে ৰাতিপুৱা ইমান হেভি খাই ভাল নালাগে সেইকাৰণে ভাবিছোঁ কুকাৰতে ফটাফট বনাই পেলাওঁ স্লাইড অলপ জিৰা গুড়ি দিলোঁ আৰু টমেটো এটা আছিলে সেইটো কাটি পেলাই দি দিলোঁ যিডাল গৰম পৰিছে তৰকাৰীখন বহায়ে ঘামি অৱস্থা নাই ফেনৰ তলত বহি দিছোঁ আৰু এইফালে ৰ'দটোতো বাপৰে কি ৰ'দ ওলাইছে দুপৰীয়া ভাগলৈ যে কি হ'ব ঠিক নাই আৰু যিহেতু ট্ৰাইপড নাই কেমেৰাটো ধৰি ধৰি এখন হাতেৰে ভিডিঅ' কৰা এখন হাতেৰে বনোৱা বহুত অসুবিধা হয় প্ৰেছাৰ চিটি আহি গ'ল তো ফ্ৰেণ্ডছ মাত্ৰ ব্ৰেকফাষ্ট কৰি আহি অলপ বহিছোঁ ফুডটো পৰি গ'ল একে গাভীৰ অৱস্থা নাই লাঞ্চ বনাম অলপ পিছত বিৰাট ভাগৰ লাগিছে যিহেতু ইমান গৰম পৰিছে আজি আৰু লাঞ্চত মাছ বনাম মাছ চব ধুই পেলাই হালধি নিমখ সানি থৈ আহিছোঁ চিম্পল মাছৰ জোল আৰু ভাত বনাম যিহেতু আমি 3জন মানুহে শাহু নাই বেলেগ ঘৰত গৈছে কিবা কামত এই বৰমা এজনী ঘৰত গৈছে আজি থাকিব তাতে অহা কাইলৈ আহিব মানে নগ'লেও নহয় এনেকুৱা কৰোণা চিটুৱেশ্যনত দৰকাৰী কাম আছে কাৰণে যাব লগা হৈছে তো সেয়া ল'ৰা হাই কোৱা সি আগতকৈ এতিয়া দুষ্টামি বেছি কৰা হৈছে লাহে লাহে দেখিব আৰু আজিৰ পৰা যিহেতু আৰম্ভ কৰিছোঁৱেই আৰু সেই আৰু অলপ বহোঁ তাৰ লগত অলপ খেলোঁ অলপ পিছত গৈ পেলাই মাছৰ জোলটো ভাতটো বনাম আৰু মাছৰ পেটটো অলপ আহিছে সেইখিনি ভাতেদি ভাজিম চাগে কালি ৰাতিৰ অকণ ভাত আছে বেঙেনা দি বেছি খাই ভাল লাগে ভাজি পেলাই কিন্তু শহুৰে নাখায় বেঙেনা দি তেখেতৰ এলাৰ্জি আছে সেইকাৰণে ভাতে দি সি মোক চুমা দি পেলাই মুচি দিলে কি ঘাম ঘাম লাগিছে গৰমত সেইটোৱে জ্বালা চুমা দিলেও বিপদ নিদিলেও বিপদ ন
অঁ ভাগৰ গৈছোঁ মোৰ ফুটটো পৰি গ'ল সেয়া আৰু এতিয়া সন্মুখৰ ৰুমটোতে অলপ বহি আছোঁ একদম অলপ অলপ বতাহ দি আছে সন্মুখৰ ৰুমটোতে বহি আছোঁ কি কৰিম খেলিব লাগে ল'ৰাৰ লগত খেলিব লাগে বোলে তে অলপ তাকো অলপ টাইম দিওঁ যিহেতু মাজতে গা বেয়া আছিলে কাৰণে তাৰ খুব ভালকৈ সময় দিব পৰা নাই তাক বকি চকি থাকোঁ কাৰণ সি বহুত দুষ্টামি কৰে জানে মানে মাথাটো যে টিংকৈ মাৰে ইমানেই খং উঠে কালিও ৰাতি খুব মাৰিলোঁ মোৰ লগৰ ৰিয়াৰ ঘৰত গৈছিলোঁ কিবা এটা জিদত তাই ল'ৰাটোক ফটকৈ মাৰি দিছিলে আৰু ৰিয়াৰ ঘৰটো লগতে ন আৰু ৰাতি এনেকৈ পুলিচো নুঘূৰে ইফালে সেইকাৰণে ইমান এটা ই নহয় মাস্কখন লগাই ফট কৰি গ'লোঁ আৰু কাৰণ কিমানো ঘৰত সোমাই থাকিম এতিয়া আমি ধৰক ডাঙৰ হৈ পেলাই নোৱাৰোঁ সেইটো বাচ্ছা মানুহ সি তাক ফটককৈ কিবা এটা কথাত মাৰি দিলে পিছত মোৰো খং উঠি গ'ল ইয়াক বহুত মাৰিলোঁ তাতে পিছত বেয়াও লাগিছে এতিয়া মানে কি ক'ম পৰিস্থিতি এনেকুৱা হৈ গৈছে কৰোণাৰ কাৰণে বাহিৰত যাব নোৱাৰোঁ দুদিন পিছে পিছে ভূমিকম্প দিয়ে ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰোঁ মানে চবফালেই জ্বালা আৰু মই ভাবোঁ যে ভগৱানে যদি মাৰিবই বিচাৰিছে একেবাৰতে মাৰি লৈ যাওক এই কৰোণা ভূমিকম্প এইবিলাক কৰি আৰু লুকা ভাগো খেলি ভাল লগা নাই এই ভূমিকম্প দিয়ে আকৌ বাহিৰত দৌৰ মাৰোঁ মানে এতিয়াতো আজি 2-3 দিন ধৰি নায়েই বাকী এইকেইদিনটো যি চিটুৱেশ্যন অলপ দিলে ভয় লাগি যায় ৰাতি বিশেষকৈ বেছি ভয় লাগে কি হ'ব কি নাই সেয়াই আৰু এইবাৰতো ভাবিছিলোঁ ল'ৰাক প্লে স্কুল দি দিম দিয়া নহ'ল যিহেতু তাৰ 3 বছৰ পাৰ হৈ গ'ল দিলে ভালেই আছিলে নেক্সট ইয়েৰো চাওঁ চিটুৱেশ্যন ভাল থাকিলে দিম নহ'লে নিদিওঁ কি সেয়া তাৰ খালি এনি টাইম মোবাইল এতিয়া আগতে সি মোবাইল নধৰে এতিয়া এনি টাইম গেম কৰিবনো কি ক'তো যাবও নোৱাৰে খালি গেমেই খেলি থাকে জলদি ভিডিঅ' কৰোঁ সি এইকেইদিন যে মই ভিডিঅ' কৰা নাই সি মোবাইলটো লৈ পেলাই নিজে কৈ থাকে হাই ফ্ৰেণ্ডছ কি খবৰ মানে যি মুখত আহে তাকে বকি থাকে মোক আগত দেখে যে সেইটো কাৰণে গেম খেলে বোলে সি যে গেম খেলিছে সেইটো সি কোৱা নাই বোলে তেওঁলোকে ভিডিঅ'টো চাই থাকক মই তাৰ লগত অকণমান খেলি লওঁ তাৰপিছত আকৌ অলপ পিছত লাঞ্চ বনালে মই লগ পাই আছোঁ সি কি কৰি আছে চাওক বাপেকৰ এক্টিভাৰ ওপৰত উঠি পেলাই দেখাই আছোঁ এইয়া গৰমখনত চিঞৰি আছে ক'ত যাওঁ তো এয়া মাছ 4 পিচ মাছ লৈ লৈছোঁ এয়া পেটু এইটো আমাৰ খুৰাৰ ল'ৰা হয় ভাই বোলো সি খালি হিন্দী কথা কয় কাৰ্টুন চাই থাকে যে ছোটা ভীম এইবিলাক চাই হিন্দী কথা কয় বেংগলী অসমীয়া একো নকয় মোক কি মাতে हमको क्या बुलाते हमको क्या बोलते भाभी माते ही मोके बैक साइड पर मोर लड़ाई কৈ আছে बोलो भाभी बोलो भाभी ক'ত বৌদি এইবিলাক মাতিব নাই ভাবি মাতে মোক চাইছে মাছৰ ঝোল বহাই গাবি অৱস্থাই নাই সি আহিছে ল'ৰাৰ লগত খেলিবলৈ खाना खाएगा मछली खाएगा তো লাষ্টত অলপ মান ধনিয়া দি দিলোঁ টিফিন যেতিয়া সময় হৈছে দুটা নহয় একচুৱেলি 2:15 মান হৈছে ল'ৰাক মাত্ৰ লাঞ্চ কৰালোঁ আৰু অথনি যেতিয়া ভাত বনাই আছিলোঁ পিছত মোৰ গাটো ইমান বেয়া লাগিলে হঠাৎ মাথাটো ঘূৰালে তাৰপৰা মোৰ হাই প্ৰেছাৰৰ মাজত অলপ প্ৰব্লেম হৈছিলে তো খুব গা বেয়া লাগিলে আৰু সেইকাৰণে ভিডিঅ' কৰাই নহ'ল মই তাৰপিছত ORS আনি পেলাই বটলত ঘুটি পেলাই খালোঁ সেইবিলাকে সি দেখাব গৈছে এইকেইটা বটলত ইয়াত পানী আছে এইটোত ORS আছে ৰিয়াক ফোন কৰিলোঁ মই আচলি দেচোন তাই তাত আছিলে তাই দিলে তো সেয়া ঘুটি পেলাই খালোঁ হৈ গ'ল তো নীল এইয়া দেখাইছোঁ হ'ল শান্তি তাৰপিছত এতিয়া গৈ গাটো অকণ ভাল লাগিছে মাথা শ্বেম্পু কৰিলোঁ তাৰপিছত অকণ ৰেষ্ট ল'লোঁ উপায় নাই ইমান গৰম দিছে এচিটো চলাই পেলাই বহিব লগা হৈছে আৰু বহুত দিনৰ পৰা এচি ইউজেই কৰা নাই কাৰণ কৰোণা হোৱাৰ পিছত ভয় লাগে ক'ৰবাত যদি ঠাণ্ডা লাগি কাহ চৰ্দি হয় তেতিয়া চেছে
কিন্তু এতিয়া উপায় নাই, লগাব লগা হ'ল। তাক লাঞ্চ কৰালোঁ, তাক এতিয়া খুৱাওঁ, তাৰপিছত মই লাঞ্চ কৰিম। তেওঁলোকে চাই থাকিব, আকৌ অলপ পিছত লগ পাই আছোঁ। ফ্ৰেণ্ডছ, এতিয়া সময় হৈছে সন্ধিয়াৰ 7:15। চাহ তাহ খাই ফ্ৰী হ'লোঁ আৰু লগত চাওমিন খালোঁ জমেট'ৰ পৰা সানি পেলাই। একচুৱেলি ল'ৰাই টোপনি পৰা পিছত ইমান উৎপাত লগাইছে, চাও খাব বুলি জমেট'ৰ পৰা আনিব লাগে, ঘৰত বনালেও নহয়, তো আনালোঁ। একচুৱেলি আমাৰে দুখ, সৰুৰ পৰা তাক এইবিলাক অভ্যাস কৰাইছোঁ। এতিয়া তাক দুখীটো লাভ নাই, কয় ন মাক বাপেকে ল'ৰা ছোৱালী ভালো কৰে বেয়াও কৰে। এটা বেয়া গুণ পাইছে মোৰ পৰা, মোক দেখি দেখি তাৰ অভ্যাস হৈ গ'ল এতিয়া। আৰু ইমান জিদ কৰিছে, কিন্তু এক চামুচো নাখালে আনাৰ পিছত, অকণো নাখালে। সি কম্বল লৈ শুই আছে, তাক ভিডিঅ' কৰিব লাগে আপোনালোকক দেখাবৰ কাৰণে, দেখাই আছোঁ ৰখক। আৰু বিছনাখন কিন্তু পূৰা জধলা মধলা হৈ আছে। সিটো জানেই কিমান দুষ্ট, চব ই কৰি থৈছে, আকৌ ইগন'ৰ কৰিব কিন্তু। এই গেলা গৰমত কম্বল লৈ শুইছ হে? এইফালে বিছনাৰ অৱস্থা চাওক। কাৰ কাৰ ঘৰত আছে বাৰু এনেকুৱা বান্দৰ ল'ৰা ছোৱালী, ইমান উৎপাত কৰে, পঢ়া শুনাৰ নাম নাই, বটল চটল চব লগত লৈ লৈছে। এতিয়াতো AC চলা নাই, কম্বল লোৱাৰ কি প্ৰয়োজন আছে? দেখাচ্ছি শুই থাক, কম্বলখন মুখত লৈ ল, লৈ ল মুখত। এনেকে নহয়, পুৰা ঢাকি ল। গুড নাইট, শুই থাক যা। তাৰ মৰমটো কোনোবা অলপ বেছিয়ে হৈ যায়। তুমি কি কৈ আছিলো? এতিয়া চিকেন বিৰিয়ানী বনোৱাৰ কথা আছিলে ডিনাৰত, কিন্তু নবনাওঁ, কাৰণ চাওমিনবিলাক আনিছোঁ। আনাৰ পিছত সিটো নাখালে, আমি খাব লগা হৈছে। আৰু সেইবিলাক খাই এতিয়া বিৰিয়ানী খোৱা টাইমো নহয়, মানে বিৰিয়ানী বনাই পেলাই খোৱা সময়ো নহয়। সেইবিলাক বস্তু পেট ভৰি খাব পাৰিলে ভাল লাগে, অলপ অলপ খাই আৰু কিবা লাভ আছে নেকি? তো কাইলৈ দিনতে বনাম। ইমান দুষ্টামি কৰিছে। আপোনালোকক অলপ পিছত লগ পাই আছোঁ, ৰখক তাক 2 চাটমান দি লওঁ, তাৰপিছত A for কি? A for C, A for B, A for ice cream. তো ফ্ৰেণ্ডছ, মাত্ৰ ভাত পানী খাই আজৰি হ'লোঁ, লগতে গাঁৱত ধুই আহিলোঁ। 12টা বাজিছে এতিয়া, আৰু এতিয়ালৈকে ল'ৰা শুৱাই নাই, বদমাচি কৰি আছে। সি শুওঁতে 1-1:30 বাজিবই। আৰু দিনত বিশেষ একো নাছিলে, চিকেন বিৰিয়ানী বনাম ভাবিছিলোঁ, কিন্তু বনোৱা নহ'ল, যিহেতু সন্ধিয়া কিবা কিবি খাইছিলোঁ সেইটো কাৰণে। সেয়েহে চিম্পল মাছ ভাজা, চাউ খাইছিলোঁ, সেইকাৰণে চিম্পল মাছ ভাজা, বিলাহী পোৰা, আৰু লগৰ ৰিয়াৰ ঘৰৰ পৰা মাছৰ আঞ্জা দিছিলে সেয়া। তো ক'লোঁ মোতকৈ বেছি তাৰহে এক্সাইটমেণ্ট জনোৱাৰ। তে এই ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই আছে, যদি ভাল লাগে ভিডিঅ'বিলাক চাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, গুড নাইট কোৱা। Good night. গুড নাইট।